বন্ধু বান্ধৱীসকল বহুমুখী প্ৰতিভা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম যে কেনেকৈনো ঘৰুৱাভাৱে ব্লেক হেড বা হোৱাইট হেডৰ সমস্যাসমূহ দূৰ কৰিব পাৰি। এই বহু ক্ষেত্ৰত আমাৰ স্কিনত ব্লেক হেড পৰা দেখা যায়, যাৰ ফলত আমাৰ স্কিনখন দেখিবলৈ একেবাৰে বেয়া লগা হৈ যায় আৰু যাৰ ফলত স্কিনৰ সৌন্দৰ্যতাটো নাইকিয়া হৈ যায় আৰু স্কিনখন দেখিবলৈ বহুত বেয়া লগা হৈ যায়। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম যে পাৰ্লাৰলৈ নোযোৱাকৈনো কেনেকৈনো আমি ঘৰতে ব্লেক হেডছৰ সমস্যাসমূহ দূৰ কৰিব পৰা যায়। বন্ধু বান্ধৱীসকল, বহুত ক্ষেত্ৰত দেখা যায় যে এইবোৰ সমস্যাৰ কাৰণে পাৰ্লাৰলৈ যোৱা হয় আৰু পাৰ্লাৰত 1000-2000 টকা খৰচ কৰিও এই সমস্যাসমূহ আঁতৰ কৰিব নোৱাৰি। আমি এই ভিডিঅ'টোৰ জৰিয়তে এনেকুৱা এটা ঘৰুৱা সমস্যা জানিম যাৰ পৰা আপুনি একো ছাইড ইফেক্টো নাপায় আৰু আপোনাৰ স্কিনখন বহুত ধুনীয়া হৈ যাব, উজ্জ্বল হ'ব আৰু ব্লেক হেডছৰ সকলো সমস্যাৰ পৰা আপোনাৰ স্কিনখনে সুৰক্ষিত পাব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বন্ধু বান্ধৱীসকল, প্ৰথমতে মই এটা চিচাৰ বাতি লৈ ল'ম। এই চিচাৰ বাতি এটা লৈ লৈছোঁ। আপোনালোকে বেলেগ বাতিও ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া দেখিছেনে কলগেট অলপ লৈ ল'ম। আপোনালোকে বেলেগ কলগেট ব্যৱহাৰ নকৰিব, কিন্তু এইটো কলগেটেই ব্যৱহাৰ কৰিব। এইটোৰ পৰাহে ব্লেক হেডছৰ সমস্যাসমূহ দূৰ কৰিব পাৰি। তাৰপিছত এয়া দেখিছেনে মই অকণমান বেকিং লৈছোঁ। বেকিং আপোনালোকে অকণমান চামুচৰ কম পৰিমাণেই ল'ব। বেকিং আপোনালোকে বেছি ইউজ নকৰিব। আৰু এয়া বেকিঙৰ লগত আৰু অলপ মই কলগেট দি দিছোঁ, কাৰণ কলগেটৰ পৰিমাণটো অলপ কম হৈছিলে। আপোনালোকৰ যদি বেছি লাগে কলগেট অকণমান বেছি দি, বেকিং কিন্তু অকণমানহে দিব। মই চামুচখনৰ দিয়া হিচাপ মতেই আপোনালোকে দিব আৰু হাতেদি পেষ্টটো ধুনীয়াকৈ মিক্স কৰি দিব। ইয়াত দেখিছেনে মই মিক্স কৰি দিছোঁ ধুনীয়াকৈ। এয়া মিক্স কৰা হৈ গৈছে, দেখিছেনে কি ধুনীয়া হৈ গৈছে পেকটো। আৰু ইয়াৰ পিছত মই সেই এপ্লাই কৰি দেখাইছোঁ, চাওকচোন। মই সেই নাকত য'ত মোৰ ব্লেক হেডছ হৈছিলে মই তাতে এপ্লাই কৰি দেখাইছোঁ। ইয়াত দেখিছেনে মই এপ্লাই কৰি দেখাইছোঁ। আৰু এই এপ্লাই কৰাৰ পিছত আপুনি 15-20 মিনিট টাইম আপুনি এনেকৈয়ে থাকিব দিব। তাৰপিছতহে এয়া ব্ৰাছ এডাল দি পেলাই ধুনীয়াকৈ অকণমান টাইম ব্ৰাছডাল দি পেলাই এনেকৈ হেৰি কৰি দিব, ব্ৰাছ কৰা লেখীয়াকৈ কৰি দিব অকণমান। কৰি দিয়াৰ পিছত 15 বা 10 মিনিট টাইম আপোনালোকে এনেকৈ মই যেনেকৈ কৰিছোঁ ভিডিঅ'টো চাই পেলাই তেনেকৈয়ে অলপ টাইম কৰি দিব, 10-15 মিনিট। তেতিয়াহে আপোনালোকৰ এইখিনি কোমল হৈ পেলাই চব ওলাই আহিব, ব্লেক হেডৰ সমস্যাসমূহ নাইকিয়া হৈ যাব। আৰু ইয়াত তিতা কাপোৰ এখন দি মই ধুনীয়াকৈ মোহাৰি দিছোঁ, চাওকচোন ভিডিঅ'টোত। আৰু এয়া ধুনীয়াকৈ মোহাৰি দিব। তাৰপিছতে এয়া দেখিছেনে মোৰ গোটেই ব্লেক হেডছৰ সমস্যাখিনি নাইকিয়া হৈ গৈছে। আৰু এনেকৈয়ে আপোনালোকে ঘৰত এপ্লাই কৰি চাবচোন এবাৰ। যদি নাপায় আপোনালোকে মোক কমেণ্টত জনাব। আপোনালোকৰ 100%ই আপোনালোকে সুফল লাভ কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।